হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো কলেজ পাই ষ্টাৰ্ট কৰিছোঁ। কলেজ পাই মই ক্লাছকেইটা কৰি ল'লোঁ, যিহেতু আমাৰ আজি 12টা বজালৈকে ক্লাছ হৈছিল আৰু 12টা বজাৰ পিছত আমাৰ কলেজত পাতিছিল অডিশ্যন মানে যিহেতু 21 তাৰিখে আমাৰ কলেজত আছে ফ্ৰেছাৰ্ছ আৰু তাৰ কাৰণে সকলে কালচাৰেল প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব। তেওঁলোকক এনেদৰে অডিশ্যন পাতি চিলেক্ট কৰা হয়। প্ৰত্যেক বছৰে বাৰু এনেদৰেই অডিশ্যন পাতে। আজিৰ ভিডিঅ'টোত আপোনালোকক অডিশ্যনৰে দুটামান ক্লিপ দেখালোঁ। গতিকে যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব। বাই।